মোৰ কঠীয়া তলিলে পেলাইছো মানে তই এইবোৰ মোৰ কঠীয়া তলিত কেলে পেলাবি কিয় নেপেলাও মোৰ কঠীয়া তলিতে পেলাও মই মুঠতে সেইবোৰ নাজানো তই এই পলিথিন প্লাষ্টিক এইবিলাক মোৰ কঠীয়া তলিৰ পৰা ভালে ভালে লৈ যা দেই এই নহ'লে কিন্তু কথা বেয়া হ'ব নিনো তাতে মই কি কৰিম নিনিয় তই সঁচাকে নিনিয় মই সঁচাকে নিনো চাচোন বস্তুকাই এই পলিনে মই নিজৰ ঘৰে গোটেই এই প্লাষ্টিক এই পলিথিন এই চববোৰ আহি এই মোৰ কঠীয়া তলিত পেলাইছে মই আহি পেলাই মই সেইবিলাক মই দেখিলোঁ বুলিহে ইয়াকে সুধচোন ইয়াকে অৱস্থা কৰিলে গোটেই প্লাষ্টিক পেলাই গোটেই শুদ্ধ গৰমনিত এইপিনে পাৰ হৈ যাব নোৱাৰে মই তাত কিয় নেপেলাব তাৰ প্ৰতি এটা কথা কিন্তু কৈ দিছোঁ আকৌ দেই এই পলিনে মোৰ কথা তহঁতক মিছা বেছিকৈ কৈছে এই চা আচলটোক কিন্তু তই জোকাই লৈছ দেই এই কৈ দিয়া অ' বোলে অকৰা যদি মই উঠিবলৈ পাই নহয় শান্তি নাই কিন্তু বিয়াৰ কাৰণে হৈছে মোৰ কাৰণে হৈছে তোৰ কাৰণে হৈছে মোৰ কাৰণে হৈছে আজি তোক মই দেখাই আছো ৰমেনৰ লগত লাগিল ৰমেন কি বস্তু চিনি পোৱা নাই ঐ ৰমলা আজি ইয়াক কাটি দিছে কৈ দিয় নাপায় দেই ৰমেন নাপায় ইমান অন্যায় কৰিব নাপায় নহয় সৰু কথাটোকে তহঁতেতো কাজিয়া কৰি কিয় কৰিব মই আছোঁ সমাধান দিম নহয় কি সমাধান দিবি মোৰ গাত লোক আছে নে নাই পলি কৰি পেলাইছে তহঁতি আৰু এইবোৰ হে হৰি কি কৰিলা কৃষ্ণ তেৰা কিবা আজিলৈকে মিছা কথা কৈ নাই
ইয়াত পেলাইছোঁ ইয়াৰ পৰা তোৰ মোৰ এই চহৰখনৰ গাঁওখনৰ কি উন্নতি হ'ব চাচোন চা সেই হোলাটোলে চা গোটেই গেলা পচা পানী নধৰা হৈ আছে ইমান বেয়া গোন্ধ ওলাইছে কেইটা খাই ওলায়ে যাব এতিয়া মাথনি এই সকলোবোৰ সমস্যাৰ সমাধান হৈয়ে কিবা উলিয়া কোন হয় আমাৰ যদি অকণ দোকানখন তাৰ মুখত থকা অকণমানি বাকচটো তাতেই জাবৰবোৰ পেলাব পাৰে ৰাতিপুৱা দোকানী আহি সেইবোৰ লৈ যাব নহয় আকৌ পিছদিনাখন ৰাতিপুৱা তাতেই পেলাব পাৰিব বুজিছ এই কাজিয়াবোৰ পৰা বন্ধ কৰ আৰু এই জাবৰবোৰ ইয়াৰ জাননে তহঁতে কিমান ডাঙৰ ডাঙৰ বেমাৰ আহিব পাৰে এই যেনেকৈ মেলেৰিয়া এনকেফেলাইটিছ ইত্যাদিবোৰ বেমাৰ আৰু বিভিন্ন ধৰণৰ বীজাণুৱে আমাৰ চৌপাশটো লেতেৰা কৰি পেলাব পাৰে জাননে তহঁতে আৰু আমি পেলাই দিয়া প্লাষ্টিক পলিথিন বটল আদিৰ পৰা বহুতো নতুন নতুন সামগ্ৰী কৰিব পাৰি যেনে ফলি আইনা আদিবোৰ বহুত ধুনীয়া ধুনীয়া বস্তু কৰিব পাৰি মই আৰু আমাৰ মেনকা সেইদিনাখন যে প্লাষ্টিকৰ বস্তুবোৰৰ পৰা সৰু সৰু বস্তু বনাই আমি উপাৰ্জনৰ বাট মুকলি কৰিব পাৰিম কি উপকাৰ হ'ব পাৰে নো মই কৈছোঁ এই প্লাষ্টিক পলিথিন গ্লাছ ঔদ্যোগিক আৱৰ্জনা এইবোৰ বহুত বেমাৰ হয় নহয় এইবোৰ মাটিত সোনকালে পচি নাযায় আৰু মাটিৰ লগত এইবোৰ মিহলি হ'ব নোৱাৰাৰ কাৰণে মাটিৰ উৰ্বৰা শক্তি নাশ কৰে এই কয় যে খেতি কৰা যে মাটিৰ উৰ্বৰা শক্তি নাশ হ'লে কৰিবি আৰু খেতি কিহেৰে কৰক এইবোৰৰ পৰা বহুত নষ্ট এই প্লাষ্টিকবোৰে গছ গছনি শিপাবোৰ বাঢ়িবলৈ নিদিয়ে তাৰোপৰি তই খাদ্য ক'ৰ পৰা পাবি যদি এইবোৰ নকৰ এইবোৰ সেইকাৰণে কেতিয়াও নকৰিবি প্লাষ্টিক আমাৰ বাবে অপকাৰী আৰু তাৰোপৰি এইবোৰ যেতিয়া বৰষুণৰ পানীয়ে উটুৱাই নিয়ে নলা নৰ্দমাত পেলাই দিয়ে তেতিয়া ইয়াৰ পৰা বহু অপকাৰ হয়গৈ ফলস্বৰূপে পানীৰ প্ৰদূষণ হয় আৰু সেই পানী জীৱ জন্তু চৰাই চিৰিকটি আদিয়ে খালে বেমাৰৰ সন্মুখীন হয় এই কথাবোৰ সৰু সৰু যদিও আমি সকলোৱে মন কৰা উচিত এইবোৰ প্ৰতিকাৰৰ কাৰণে আমি সজাগ হৈ ওলাই অহা উচিত বুজিছ এইবোৰ খালি কাজিয়া কৰিবলৈ শিকিবি আৰু সেয়াই নহয় এই পলিথিনৰ পৰা আমাৰ বহুতো ধৰণৰ ৰোগ হ'ব পাৰে মেলেৰিয়া বা আদি কৰি এনকেফেলাইটিছ হ'ব পাৰে এই পলিথিন প্লাষ্টিক য'তে ত'তে পেলালে তাত পানী জমা হয় আৰু সেই পানীত মহে যেতিয়া ৰাতি খাবলৈ যায় সেই মহে কণী পাৰিলে যিহেতু পুহিব জম পাবি আৰু কুকুৰালে থাকিবি আৰু জম পাবি তাৰোপৰি এইবোৰ যদি আমি য'তে ত'তে ঘূৰি পেলালে তাৰ পৰা যি ধোঁৱাটো ওলাই যায় সেই ধোঁৱাখিনিয়ে আমাৰ বহু হানিকাৰক হয় আমাৰ বাবে আমাৰ হৃদৰোগত বহুত বেমাৰ কৰে আমি উঠাই ল'ব নোৱাৰোঁ আমাৰ তাৰপিছতো এইখিনি যদি হয় নহয় তই মানে জানি তোৰ চাগে ইমান পইচা চইচা নাই আৰু বাচিবলৈ সেইকাৰণে ভালকৈ চহৰত গৈ বুজি ল সোমোৱাই ল বুজিছ অঁ সোমোৱাই ল মগজৰ কথাবোৰ একদম মানে নহয় কথা নহওক এইকেইটা মগজত এইকেইটালেই নাই আমি এইবোৰ কেনেকৈ বন্ধ কৰিব পাৰোঁ গোটেই কোনে পানী জমা হ'বলৈ দিব নালাগিব প্লাষ্টিক পলিথিন এইবোৰৰ ব্যৱহাৰ কম কৰিব লাগিব আৰু ব্যৱহাৰ কৰিলেও সেই বস্তুসমূহ মুকলি ফলৰ পৰা দূৰত গৈ তাৰ নিষ্কাশন কৰাৰ বাবে ব্যৱস্থা কৰিব লাগিব আৰু এই সকলোসমূহ পৰীক্ষা কৰি এখন সুস্থ সবল দেশ গঢ়াৰ বাবে সকলো সজাগ হৈ কৰ্ম ৰূপায়ণ কৰিবৰ বাবে ওলাই আহিব লাগিব মগজত কথা এটা সোমোৱাই লা তহঁতে আকৌ মগজটোৱে নাই নহয় সেইকাৰণে ভালকৈ এইবিলাক ফৰাই ল বলি নৈ তই মোক বেয়া পাই নাথাকিবি তই বেয়া পাই নাথাকিবি অজানিতে মই নাজানো বুলিহে তোক সেইখিনি কৈ পেলালোঁ আজিৰ পৰা কিন্তু তেনেকুৱা নহয় আৰু দেই বলি বন্ধুসকল শুনাচোন আজিৰ পৰা আমি আমাৰ গাঁওখনৰ য'তে ত'তে পৰি থকা প্লাষ্টিক পলিথিন ইত্যাদিবিলাক আমি চফা কৰিম আৰু লগতে আমি ডাষ্টবিন ব্যৱহাৰ কৰিম আৰু এইবোৰ বস্তু আজিৰ পৰা আমি পুৰি নেপেলাওঁ কাৰণ পুৰি পেলালে কি হ'ব আমাৰ বিভিন্ন ৰোগ হ'ব গতিকে প্লাষ্টিকৰ আমি
গতিকে প্লাষ্টিকৰ আমি ব্যৱহাৰ বন্ধ কৰিম আৰু আজিৰ পৰা আমাৰ গাঁওখনক এখন সুস্থ আৰু সবল আৰু নিকা গাঁও হিচাপে আমি পৰিগণিত কৰিম গতিকে আহাচোন আহা আমি সকলোৱে প্লাষ্টিক পলিথিনবোৰ বুটলি ডাষ্টবিনত পেলাম বলা বলা আমি এটা ঠিকৰে থাকিলে কৰিব নোৱাৰোঁ তেতিয়াহ'লে তুমি আৰম্ভ কৰা আৰু এই প্লাষ্টিকৰ কাৰণে খুবে মাটিতে সমাজ হ'বৰে প্লাষ্টিকৰ কাৰণে বেমাৰ আহিছে সমাজ হ'বৰে বলৈ গোবিন্দাৰা প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাই ডাষ্টবিনত পেলাম আমি গোবিন্দাৰা প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাই ডাষ্টবিনত পেলাম আমি তেন্তে বন্ধুসকল আজিৰ পৰা আমি কি কৰিম আজিৰ পৰা আমি কি কৰিম আজিৰ পৰা আমি প্লাষ্টিক বৰ্জন কৰিম আমি প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ কৰিম আৰু আমি ডাষ্টবিনৰ ব্যৱহাৰ কৰিম আৰু আমাৰ দেশখনক আমাৰ সমাজখনক আমি ৰোগমুক্ত কৰি প্লাষ্টিক নিকা কৰি দিম মানুহটো ব্যস্ত আছে